নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ৰ যোগেদি বিজ্ঞানৰ 30টামান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। ইয়াত প্ৰথম প্ৰশ্নটো কি হৈছে, প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং সল আৰ এচিটিক ইন নেচাৰ, মানে তলৰ কোনটো লৱণ আম্লিক ধৰ্মী। তো প্ৰত্যেকটো লৱণতে কি থাকে, আমাৰ দুটা পাৰ্ট থাকে। এটা হৈছে আমাৰ এচিড পাৰ্ট, মানে আৰু এটা হৈছে কি বেস পার্ট, মানে এটা হৈছে ক্ষাৰকীয় অংশ আৰু এটা হৈছে কি আমাৰ আম্লিক অংশ। তো যেটো অংশ বেছি ষ্ট্ৰং হয় লৱণটো সেইটো প্ৰকৃতিৰ হয়। তো ইয়াত আমাৰ কি দি আছে, সোডিয়াম কাৰ্বনেট। এই সোডিয়ামটো হৈছে আমাৰ কি বেসিক পার্ট আৰু কাৰ্বনেটটো হৈছে আমাৰ কি এচিটিক পার্ট। তো এই দুটাৰ ভিতৰত যেটো ষ্ট্ৰং হ'ব লৱণটো সেইটো প্ৰকৃতিৰ হ'ব। তো অবভিয়াসলি কি হয়, সোডিয়াম বেছি ষ্ট্ৰং হয়, সেই কাৰণে এইটো লৱণ কি হয় আমাৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয়। তো সোডিয়াম কাৰ্বনেটো ক্ষাৰকীয় প্ৰকৃতিৰ হয়, সোডিয়াম এচিডেটো কি হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয়, আৰু এমোনিয়াম ফসফেট এইটো কি হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয়। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, এটাও নহয়, নন অফ দ্য এবভ, এটাও নহয়, ওপৰৰ এটাও নহয়, কি হয় এচিড প্ৰকৃতিৰ লৱণ নহয়। আশা কৰোঁ বুজি পালে। এতিয়া 2 নম্বৰ প্ৰশ্নটো কি কৈছে, 2 নম্বৰ কৈছে যে পরিং মেগনেসিয়াম রিবন প্রডিউস হোয়াইট আস্ট, মানে যেতিয়া মেগনেসিয়ামৰ ফিতা এটা কি কৰা হয় দহন কৰা হয়, মানে পোৰা হয়, তেতিয়া কি হয় হোয়াইট কি পোৱা যায়, ৰঙৰ ছাই পোৱা যায়। তো হোয়াইট ৰঙৰ ছাইয়ে কি বুজায়, মেগনেসিয়াম অক্সাইডক বুজায়। আৰু মেগনেসিয়াম অক্সাইড যেতিয়া কি হয় ডিজলভ কৰা হয় ওয়াটাৰত, মানে পানীত দ্ৰৱীভূত কৰা হয়, তেতিয়া কি উৎপন্ন হয়, তেতিয়া উৎপন্ন হয় মেগনেসিয়াম হাইড্রো অক্সাইড উৎপন্ন হয়। তো মেগনেসিয়াম হাইড্রো অক্সাইড ক'ত আছে, আমাৰ এ নম্বৰ অপশ্যনত আছে। এ নম্বৰ অপশ্যন হ'ব আমাৰ সঠিক উত্তৰ। আশা কৰোঁ বুজি পালে। 3 নম্বৰ প্ৰশ্নটো কি কৈছে, 3 নম্বৰ প্ৰশ্ন কৈছে হুইচ অফ দ্য ফলোয়িং হেজ ল ৰেজিষ্টিভিটি, মানে তলৰ কোনটোৰ ৰেজিষ্টিভিটি ৰোধকতা আটাইতকৈ কম। যিবিলাক কি হ'ব আমাৰ ধাতু হ'ব, সেই ধাতুবিলাকৰ কি হয় ৰেজিষ্টিভিটি আটাইতকৈ কি হয় কম হয়। তো ইয়াত গ্লাছ, ইবনাইট আৰু ডায়মণ্ড এইবিলাক কি হৈছে আমাৰ অধাতু, এইবিলাকৰ কি হয় ৰেজিষ্টিভিটি কি হয় হাই হয়। আৰু নিউক্ৰম হ'ব ইয়াৰ সঠিক উত্তৰ। ইয়াত একমাত্ৰ ধাতু আছে কি নিউক্ৰম। নিউক্ৰম ক'ত ব্যৱহাৰ কৰা হয়, হিটাৰত ব্যৱহাৰ কৰা হয়। ক'ত ব্যৱহাৰ কৰা হয় নিউক্ৰম, হিটাৰত ব্যৱহাৰ কৰা হয়। আশা কৰোঁ বুজি পালে। 4 নম্বৰ প্ৰশ্ন কি হৈছে, 4 নম্বৰ কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং উড বি ইনকাৰেক্ট টু ইউজ, তলৰ কোনটো ইনকাৰেক্ট কি আছে ব্যৱহাৰ আছে। তো ইয়াত কি এন এটম অফ এ কম্পাউণ্ড মানে যৌগৰ কি হয় মৌল হয়, 2টা বা 3টা মৌল লগ লাগি কি হয় যৌগ উৎপন্ন হয়। তো ইয়াত কি থাকে মলিকুল থাকে, এটম নহয়। তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ এই নম্বৰটোৱে হ'ব সঠিক উত্তৰ। 5 নম্বৰ প্ৰশ্ন কৈছে দ্য বইলিং এণ্ড ফ্ৰিজিং পইণ্ট অফ ৱাটাৰ আৰ এক্সাক্টলি ড্যাশ ডিগ্ৰী পাৰ্টছ অন দ্য ফাৰেনহাইট স্কেল। তো আমি জানো যে বইলিং পইণ্ট অফ এ ৱাটাৰ ইন ফাৰেনহাইট স্কেল ইজ কিমান 212 ডিগ্ৰী ফাৰেনহাইট হয় বইলিং পইণ্ট, আৰু ফ্ৰিজিং পইণ্ট কিমান হয় 32 ডিগ্ৰী ফাৰেনহাইট হয়। আৰু এই দুটাৰ পাৰ্থক্য কিমান হ'ব 180 ডিগ্ৰী ফাৰেনহাইট হ'ব। তো উত্তৰ কি হ'ব 180 ডিগ্ৰী, মানে এ নম্বৰ হ'ব সঠিক উত্তৰ। ছয় নম্বৰ প্ৰশ্ন কি কৈছে, 6 নম্বৰ প্ৰশ্ন কৈছে দ্য মেক্সিমাম নম্বৰ অফ ইলেক্ট্ৰন ডেট ক্যান বি accommodated in a cell depend on the formula,
তো এটা কক্ষত সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে সেইটো কোনে দিছিল নীল বৰুৱাই দিছিল নীল বৰুৱা আৰু গুৰিয়ে দিছিল 2n স্কয়ার ইয়াত n হৈছে কি কক্ষৰ সংখ্যা 1 2 3 যদি প্ৰথম কক্ষ হয় মানে k শেল হয় তেনেহলে কিমান থাকিব তো n ৰ ঠাইত কি হ'ব 1 হ'ব 1 স্কয়ার কৰিলে 1 পাম 1 into 2 কি হ'ব k শেলত দুইটা ইলেক্ট্ৰনে থাকিব k l শেলত কিমান থাকিব l শেলত থাকিব সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে 2 স্কয়ার মানে 4 into 2 8 এনেকৈ কি হয় ইলেক্ট্ৰন থাকে তো সঠিক উত্তৰ কি হ'ব আমাৰ অপচন নম্বৰ এ হ'ব সঠিক উত্তৰ 7 নম্বৰ কি কৈছে the density of an ideal gas can be double by solving the মানে যদি আমি আদৰ্শ গ্যাসৰ কি কৰিব পাৰো ডাবল করো ডেন্সিটি যদি কি হয় ডাবল করো মানে ঘনত্ব ডাবল করো তেনেহলে কোনটো কি থাকে হেভিং সেম থাকে তো ইয়াৰ উত্তৰ কি হ'ব আমাৰ প্ৰেসাৰ উত্তৰ কি হ'ব প্ৰেসাৰ the density of an ideal gas can be double by solving the pressure প্ৰেসাৰটো কি কৰি সলভিং কৰি ধৰি ৰাখি আমি গ্যাসটো কি কৰিব পাৰো ডাবল কৰিব পাৰো 8 নম্বৰটো কি কৈছে there is not an allotrope of carbon তলৰ কোনটো কাৰ্বনৰ allotrope মানে বহুৰূপ নহয় তো কাৰ্বনৰ বহুৰূপ তিনিটা আছে কি আছে কি আছে ডায়মন্ড আছে গ্ৰাফাইট আছে আৰু কি আছে C60 মানে বাকমিনষ্টাৰ ফ্লোৰিন আছে তো ইয়াৰ সঠিক উত্তৰ হ'ব কি কাৰ্বন ডাই অক্সাইড কি নহয় কাৰ্বনৰ এটা যৌগ হয় কিন্তু কাৰ্বনৰ এটা বহুৰূপ নহয় allotrope নহয় 9 নম্বৰ প্ৰশ্নটো কৈছে 9 নম্বৰ প্ৰশ্নটো কৈছে নন মেটালিক ক্যাৰেক্টাৰ ইনক্ৰিজ ফ্ৰম মানে নন মেটালিক অধাতৱীয় ধৰ্ম বৃদ্ধি পায় যদি আমি আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কি যাও লেফট টু ৰাইট যাও লেফৰ পৰা ৰাইট লৈ গলে আধুনিক পৰ্যায়বৃত্ত তালিকাত কি হয় নন মেটালিক ক্যাৰেক্টাৰসমূহ কি হয় বৃদ্ধি পায় তো ইয়াত সঠিক উত্তৰ হ'ব কি সোডিয়াম টু ক্লোৰিন মানে ৰাইটৰ ফালে আমাৰ কি থাকে গ্যাসসমূহ থাকে গ্যাসসমূহ কি হয় অধাতু তো অধাতুসমূহ কি হয় নন মেটালিক হয় তো ইয়াৰ সঠিক উত্তৰ কি হ'ব আমাৰ বি নম্বৰ হ'ব সঠিক উত্তৰ 10 নম্বৰ প্ৰশ্নটো কৈছে 10 নম্বৰ প্ৰশ্ন কৈছে if we take a small amount of washing soda and added approximately 1 ml of dilute hydrochloric acid to it what will be observed মানে যেতিয়া আমি কি করো যে ওয়াশিং সোডা মানে কি আছে সোডিয়াম কার্বনেট ওয়াশিং সোডা মানে কি সোডিয়াম কার্বনেট এটো এটা কি ক্ষারকীয় তো ইয়াৰ লগত যদি কি হয় আমি এসিড মানে হাইড্রোক্লোরিক এসিডৰ বিক্রিয়া করো তেনেহলে ক্ষারক আৰু এসিডৰ মাজত কি হল বিক্রিয়া হল তো বিক্রিয়া হয় কি উৎপন্ন হয় লবণ ক্ষারক আৰু এসিডৰ মাজত বিক্রিয়া হয় কি উৎপন্ন কৰে লবণ তাৰ পিছত কি হয় পানী আৰু কাৰ্বন ডাই অক্সাইড কি হয় নিৰ্গত হয় তো এটা সমতুল্য কৰিলে ইয়াৰ আগফালে এটা 2 লাগিব ইয়াৰ আগফালে এটা 2 লাগিব তেতিয়া কি হ'ব সমতুল্য হ'ব তো আমি কি পালো আমি কার্বন ডাই অক্সাইড গ্যাস কাম আউট উইথ ব্রিস্ট কি হয় ইভারভাসেন মানে কি হ'ব আমাৰ বি নম্বৰ হ'ব সঠিক উত্তৰ বি নম্বৰ হ'ব সঠিক উত্তৰ কাৰণ কি হোৱাইট কালাৰ অধক্ষেপ কি হয় ফৰ্মেট হোৱা নাই হাইড্ৰোজেনৰ গেছও কি হোৱা নাই ৰিলিজ হোৱা নাই আৰু এটো এটা কি নহয় অনলি নিউট্ৰেলাইজেশন ৰিঅ্যাকশন নহয় পচম বিক্রিয়াও এটো এটা নহয় তো সঠিক উত্তৰ কি হ'ব আমাৰ অপচন নম্বৰ বি হ'ব সঠিক উত্তৰ এতিয়া আমি 11 নম্বৰটো চাও 11 নম্বৰ কি কৈছে
এটমিক মাছ অফ নাইট্ৰজেন ইজ কিমান 40 নাইট্ৰজেনৰ কিমান হয় 14 হয় পাৰমাণৱিক ভৰ আৰু হাইড্ৰজেনৰ কিমান হয় 1 হয় তো আমাক প্ৰশ্ন কৰিছে হোৱাট উইল বি দা মলিকুলাৰ মাছ অফ এমোনিয়া এমোনিয়াৰ মলিকুলাৰ মাছ কিমান হ'ব তো এমোনিয়াৰ কাৰণে কিমান হ'ব 14 যোগ 1 পূৰণ 4 কিমান হ'ব 14 আৰু 4 যোগ কৰিলে কিমান পাম আমি 18 তো ইয়াৰ কাৰণে সঠিক উত্তৰ হ'ব বি নম্বৰ হ'ব সঠিক উত্তৰ আশা কৰো বুজি পালে এতিয়া আমি 12 নম্বৰটো চাওঁ 12 নম্বৰ কি কৈছে acceleration due to gravity on the moon is 1/6 মানে চন্দ্ৰত কি হয় মাধ্যাকৰ্ষণ শক্তি কি হয় 1/6 হয় পৃথিৱীৰ তুলনাত how much would an astronaut weight on moon if he weighs 90 kg up on earth তো পৃথিৱীত যদি কি হয় 90 কেজি হয় তেনেহলে পৃথিৱীত বস্তুটোৰ ওজন কিমান আছে সেইটো আমাৰ প্ৰথমে জানিব লাগিব ওয়েট কিমান সেইটো জানিব লাগিব মাছটো দিয়া আছে আমাৰ কিমান 90 কেজি দিয়া আছে মাছ তো ওয়েটটো জানিবলৈ আমাৰ কি কৰিব লাগিব মাছ ইনটু জি তো মাছ কিমান 90 জি কিমান আমাৰ জি হৈছে কিমান দি আছে 10 তো কিমান পাম আমি 900 পাম 900 পালো আমি কি ওয়েট পালো কত বস্তুটোৰ পৃথিৱীত এটো আর্থ তো কি হয় ওয়েট অফ মুন ইকুয়াল টু কি হয় 1/6 অফ কি হয় ওয়েট অফ আর্থ তো এটো কিমান পাম আমি 900 6 দিয়ে ভাগ কৰিলে কিমান পাম 150 পাম উত্তৰ 150 হ'ব ইয়াৰ উত্তৰ মানে বি নম্বৰ হ'ব সঠিক উত্তৰ ঠিক আছে আশা কৰো বুজি পালে এবাৰ কি কৈছে প্ৰশ্নটোত if we look into a mirror যদি আমি এখন দাপনত দেখো find that image আমি ছবিটো দেখা পাম smaller than you আমাতকৈ সৰু ছবি দেখা যায় then the type of mirror মানে আমি সাধাৰণতে কি কৰো যে সৰু বস্তু ডাঙৰকৈ দেখিবলৈ আমি কনকেভ মানে অবতল কনকেভ মানে অবতল দাপন ব্যৱহাৰ কৰো আৰু ডাঙৰ বস্তু সৰুকৈ দেখিবলৈ হলে আমি কনভেক্স মিৰৰ মানে উত্তল দাপন ব্যৱহাৰ কৰো সেই কাৰণে আমি কি কৰো গাড়ীৰ ৰিয়াৰ ভিউ উত্তল দাপন ব্যৱহাৰ কৰা হয় সকলোবোৰ বস্তু ছবি থিয় হয় আৰু সৰু হয় কি হয় দেখা যায় তো এই সঠিক উত্তৰ কি হ'ব আমাৰ এই সঠিক উত্তৰ হ'ব আমাৰ 12 নম্বৰৰ কাৰণে সঠিক উত্তৰ হ'ব অপচন নম্বৰ কি হ'ব অপচন নম্বৰ কি হ'ব আমাৰ ডি নম্বৰ হ'ব সঠিক উত্তৰ অপচন নম্বৰ ডি হ'ব আমাৰ সঠিক উত্তৰ 14 নম্বৰটো কি কৈছে 14 নম্বৰটো কৈছে কি কৈছে 14 নম্বৰটো in a class 3 liver the effort and load move মানে তৃতীয় শ্ৰেণীৰ লিভাৰত effort আৰু loadটো মুভ কৰে কি দুটা অপোজিট ডাইৰেকশনত কি কৰে মুভ কৰে সেইটো হৈছে আমাৰ কি দ্বিতীয় শ্ৰেণীৰ লিভাৰ আৰু তৃতীয় শ্ৰেণীৰ লিভাৰত কি হয় দুটাই কি হয় সেম ডাইৰেকশনত কি হয় মুভ কৰে তো ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব সঠিক উত্তৰ যদি দ্বিতীয় শ্ৰেণীৰ হল হয় তেনেহলে কি হলে অপোজিট ডাইৰেকশন হল হয় আৰু যদি প্ৰথম শ্ৰেণীৰ হয় তেনেহলে কি থাকে ইয়াত কি থাকে আমাৰ ইফৰ্ট থাকে আৰু ইয়াত কি থাকে আমাৰ লোড থাকে এনেকুৱা যেনেকুৱা আমি কি কৰো কেসি
কেঁচি আদি কি হয় ব্যবহার করো সেইটো হৈছে কি প্ৰথম শ্ৰেণীৰ লিভাৰ আৰু আমি শস্য আদি ব্যবহার করো সুপারি কাটিবলৈ যি ব্যবহার করো সেইটো হৈছে আমাৰ তৃতীয় শ্ৰেণীৰ লিভাৰ 15 নম্বৰ কি কৈছে an object start from x 0 meter and move toward the a constant acceleration of 3 meter per second square along the x-axis during its journey from x 13.5 meter to x 54 meter. Its average velocity is মানে এটা বস্তুৱে কি কৰে শূন্যত আছে এক জোখত শূন্যত আছে ইয়াৰ পৰা 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে যাত্ৰা আৰম্ভ কৰিলে কি পালে x বিন্দু পালে কিমান 13.5 মিটাৰ লৈকে কি হল গল তাৰ পিছত কি গল যে আৰু এটা বিন্দু পালে কিমান m লৈকে কিমান হয় আমাৰ 54 মিটাৰ তো এই ক্ষেত্ৰত বস্তুটোৰ গড় ভেলোসিটি কিমান গড় ভেলোসিটি মানে বেগ কিমান তো প্ৰথমে আমাৰ দুটাৰ বেগ উলিয়াব লাগিব আৰু বেগ দুটাৰ কি কৰিব লাগিব আমাৰ গড়টো উলিয়াব লাগিব তো প্ৰথম ক্ষেত্ৰত বেগ কি হ'ব তো এটা সূত্র আছে সূত্রটো কি আছে যে সূত্রটো কি আছে v স্কয়ার মাইনাস u স্কয়ার ইকুয়াল টু 2as তো প্রথম ক্ষেত্ৰত আমাৰ v স্কয়ার উলিয়াব লাগিব u স্কয়ার মানে 0 0 পৰা আৰম্ভ কৰিছে 2 a মানে কিমান 3 আৰু s মানে কিমান 13.5 তো এটো কিমান পাম আমি তো v ইকুয়াল টু কিমান পাম ৰুট ওভাৰ এটো যদি আমি পূৰণ কৰো কিমান হ'ব 3 2 গুণ 6 5 6 30 81 পাম তো ইয়াৰ কিমান হ'ব 9 9 গুণ 81 9 পাম v কিমান পাম 9 মিটাৰ পাৰ সেকেন্ড পাম ঠিক আছে তো এটো v1 ধৰিলো v1 কিমান পালো 9 মিটাৰ পাৰ সেকেন্ড পালো ঠিক একেদৰে আমি কি কৰিম একেদৰে আমি কি কৰিম v2 উলিয়াম 3 into 54 তো v ইকুয়াল টু কি হ'ব ৰুট ওভাৰ 6 into 54 ইকুয়াল টু কি হ'ব ৰুট ওভাৰ 6 4 গুণ কিমান 4 6 গুণ 24 হাতত কিমান থাকে আমাৰ 2 5 6 30 2 32 তো এইটো কাৰ বৰ্গ হয় এটু কাৰ বৰ্গ হয় 19 কাৰ বৰ্গ 4 আছে মানে 8 হ'ব এককৰ ঘৰত নহলে কি সমান হ'ব 4 হ'ব 4 নহয় 8 8 64 8 হ'ব আৰু 2 হ'ব 2 হ'ব আৰু এককৰ ঘৰত কি হ'ব আমাৰ 32 আছে তো 32 থাকিলে কিমান হ'ব আমাৰ 4 4 গুণ 16 5 5 গুণ 25 6 গুণ বেছি হয় 5 কি কৰি আছো 1 মিনিট 1 আছে 3 আছে তেনেহলে 1 হ'ব হয় 18 হ'ব নহলে কি হ'ব আমাৰ 12 হ'ব তো 12 তো নহয় এটো কি হ'ব 18 হ'ব কাৰ হ'ব 18 হ'ব মানে কি হ'ব এটো 18 কি পালো 18 18 মিটাৰ পাৰ সেকেন্ড এটো v2 আগতটো কিমান পাইছো আমি 9 এটো কিমান পালো আমি 18 পালো এতিয়া এই দুটা আমি কি কৰিম যোগ কৰিম কি কৰিম যোগ কৰিম যোগ কৰি 2 দি ভাগ কৰিলে কি পোৱা যাব গড় ভেলোসিটি পোৱা যাব তো চাও কি হয় তো প্ৰথমটো পাইছো আমি 9 তাৰ পিছতটো কিমান পালো আমি 18 এই দুটা আমি যোগ কৰিলে কিমান পাম 27 ক যদি 2 এৰে ভাগ করো 13 পয়েন্ট কিমান হ'ব 5 13.5 মিটাৰ পাৰ সেকেন্ড কোড আছে অপশন নম্বৰ এ হ'ব সঠিক উত্তৰ আশা কৰো বুজি পালে তো প্ৰথমে আমি v1 ভেলোসিটি উলিয়ালো তাৰ পিছত আমি v2 ভেলোসিটি উলিয়ালো তাৰ পিছত এই দুটা যোগ কৰি আমি 2 এৰে ভাগ কৰিলো গড় ভেলোসিটি পাই গলো ঠিক আছে এতিয়া আমি পিছৰটো চাও পিছৰটো কি কৈছে
পিছৰটো কৈছে কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু মানে কাইনেটিক এনাৰ্জি মানে কি গতি শক্তি কাইনেটিক এনাৰ্জি মানে গতি শক্তি ইকুৱেল টু কি হয় হাফ এম ভি স্কোয়ার তো এটা সূত্র হয় আৰু কি হয় পটেনশিয়াল এনার্জি মেকানিক্যাল এনার্জি আর টু টাইপ এটা আছে কি কাইনেটিক এনার্জি আৰু এটা আছে কি পটেনশিয়াল এনার্জি তো এইটো কি হয় এম জি এইচ তো এই সঠিক উত্তৰ হ'ব আমাৰ কি বি নম্বৰ হ'ব সঠিক উত্তৰ 17 নম্বৰ প্ৰশ্ন কি কৈছে the force between two bodies are always equal and opposite মানে দুটা বস্তুৰ মাজত কি হয় বল সদায় কি হয় ইকুৱেল হয় আৰু কি হয় বিপৰীতধৰ্মী হয় সেইটো হৈছে নিউটনৰ তৃতীয় সূত্ৰ কোনটো সূত্ৰ তৃতীয় সূত্ৰ থাৰ্ড ল অফ মোশন 18 নম্বৰ কি কৈছে Moore's law is rule of thumb start by Intel co-founder Gordon Moore that the number of transactions on a chip double every কিমান month every 18 month মানে এই নম্বৰ হ'ব সঠিক উত্তৰ এই নম্বৰ হ'ব সঠিক উত্তৰ এটো এটা থিওৰেম হয় সূত্র হয় কি কৈছে if we double the length of the copper wire keeping the cross sectional area constant যদি কি হয় আমি যে প্রস্থচ্ছেদৰ কালি যদি আমি কি করো একে রাখি যদি দৈর্ঘ্য আমি কি করো ডাবল করো তেনে হলে ইয়াৰ রেজিস্ট্যান্স কি হয় ইনক্রিজ হয় কিমান টাইম তো আমি কি জানো যে r ইকুয়াল টু কি হয় rho l by a তো এতিয়া কি কৈছে আমি a টো কনস্ট্যান্ট থাকিব আৰু l টো দুগুণ কৰিম তাৰ মানে কি হ'ব এটো rho 2l a এতিয়া দুইটো যদি আমি আগত আনো টুটো আগত আনো তেনে হলে কি হ'ব rho l a তো এটো ধরো r1 তো এটা কি হবে আমার 2r1 মানে কি হল দুগুণ হল কি হল দুগুণ হল মানে কি হবে অপশন ডি হবে সঠিক উত্তর কি কৈছে a convex mirror of focal length f is immersed in a liquid the focal length of the mirror is liquid will be same কি থাকিব সেম থাকিব একে থাকিব f হ'ব সঠিক উত্তৰ সেম থাকিব কাৰণ ফকাস দৈৰ্ঘ্যৰ ওপৰত প্ৰতিসাৰণাংকৰ কোনো প্ৰভাৱ নপৰে তো সেই কাৰণে কি থাকিব সেম থাকিব মানে f নম্বৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ which of the following physical quantity measured by the rate of work তো কাৰ্য কৰাৰ ক্ষমতা মাপা হয় তলৰ কোনটো দ্বাৰা তো এটো হয় পাৱাৰ ইকুয়াল টু কি হয় work done by time is পাৱাৰৰ একক কি হয় ওয়াট কি হয় ওয়াট ক্ষমতাৰ একক কি হয় ওয়াট হয় আৰু বলের একক কি হয় নিউটন এনার্জির একক হয় জুল আৰু মোমেন্টাম মানে ভরবেগৰ একক হৈছে কি কেজি মিটার পার সেকেন্ড স্কয়ার সেকেন্ড পার সেকেন্ড স্কয়ার নহয় সরি পার সেকেন্ড 22 নম্বৰ প্ৰশ্ন কি কৈছে which vitamin is need for proper clotting of ব্লাডৰ থাকা জমিবলৈ তলৰ কোনটো ভিটামিন দৰকাৰ হয় ভিটামিন কে দৰকাৰ হয় মানে সি নম্বৰ হ'ব সঠিক উত্তৰ Paracetamol is found in first aid box
হোয়েন অ্যান্ড হোয়াই শুড দিস ড্রাগ বি টেকেন মানে যেতিয়া আমাৰ কি হয় হাই ফিভাৰ হয় পেন অনুভৱ হয় তেতিয়া আমি কি কৰোঁ খাওঁ তো জ্বৰ আৰু কি হয় টেম্পাৰেচাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় মানে ডি নম্বৰ হ'ব সঠিক উত্তৰ 24 নম্বৰ কি হৈছে ষ্টাৰ্টিং আপ দ্য সাপোর্টিং দ্য লোয়ার ব্যাক উইথ হ্যান্ড মানে যেতিয়া আমি কি কৰোঁ থিয় হওঁ তেতিয়া আমি কি কৰোঁ পিছফালে এটা হাতৰ কি হয় আমি ভাৰ দি থিয় হওঁ দেন জেণ্টেলি কি হয় আৰ্চিং বেক এণ্ড হোল্ডিং দিছ পোশ্চাৰ ফৰ সাম টাইম ইজ কল সেইটো কি বুলি কোৱা হয় বেক আৰ্চিং বুলি কোৱা হয় মানে কি হ'ব আমাৰ বি নম্বৰটো হ'ব সঠিক উত্তৰ বি নম্বৰ হ'ব সঠিক উত্তৰ 25 নম্বৰ কৈছে fill in the blank with the most appropriate option if the genotype of a plant is genotype to দিয়া আছে কিমান দিয়া আছে t small t capital R small r তো এই t এ কি বুঝায় উচ্চতা বুঝায় তো ইয়া সৰু t আছে মানে কি হ'ব স্মল হ'ব ড্রাপ হ'ব মানে বাওনা হ'ব আৰু ইয়াত ৰাউণ্ডৰ কাৰণে কি আছে ক্যাপিটাল R আছে সেই কাৰণে কি হ'ব ৰাউণ্ড হ'ব তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ এ নম্বৰ হ'ব সঠিক উত্তৰ পিছৰ প্ৰশ্নৰ হৈছে which of the following animal reproduce both sexual and as well as asexual মানে যৌন আৰু অযৌন দুটা প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা তলৰ কোনটো জীৱ হয় তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ হাইড্ৰাই কি হয় দুটা প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে সেম প্ৰশ্ন আকৌ হৈছে দা ভিটামিন হুইচ ডিফিচিয়েন্সি কজ এক্সেসিভ ব্লিডিং মানে কোনটো ভিটামিনৰ অভাৱত কি হয় আমাৰ কোনো আঘাত পালে কি হয় ৰক্তৰ ক্ষৰণ হৈয়ে থাকে কি না হয় ক্লটিং না হয় তো ইয়াৰ কি হ'ব ডি হ'ব অপচন ভিটামিন কে পিছৰটো কি হৈছে which part of the brain regulated breathings মানে আমাৰ উশাহ নিশাহ তলৰ কোনটো ব্ৰেইনৰ অংশই কি কৰে নিয়ন্ত্ৰণ কৰে তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ মেডুলাই কি কৰে নিয়ন্ত্ৰণ কৰে চেৰিব্লামে কি কৰে আমাৰ মুভমেন্ট চাই কি কৈছে dash present in the center of flower from the female reproductive part কি হয় female reproductive partor সেন্টারত কি থাকে ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশন নম্বৰ ডি কি থাকে কার্পেলস থাকে কি থাকে কার্পেলস থাকে আৰু কি হয় প্যাডেলস হয় কি টিউবটো নলিটো হয় প্যাডেলস তো সঠিক উত্তৰ হ'ব অপশন নম্বৰ ডি হ'ব সঠিক উত্তৰ কি কৈছে প্রাইমারি গ্রোথ ইন প্লান্ট ইকুয়ার্স বাই তো আমাৰ ভাজক কলাই দায়ী হয় প্ৰাইমাৰী গ্ৰোথৰ কাৰণে তো ভাজক কলা তিনি প্ৰকাৰ আছে তাৰে ভিতৰত আমাৰ এপিক্যাল অগ্ৰজ ভাজক কলা আৰু কি হয় আমাৰ পাৰ্শ্বীয় ভাজক কলাই কি হয় নিবেশিত ভাজক কলাই কি হয় দায়ী হয় মানে ইন্টাৰক্লেয়াৰী মেটাস্টেটিক কি হয় দায়ী হয় মানে ডি আৰু কি হয় সি এ কি হয় এটো প্ৰাইমাৰী কি হয় গ্ৰোথ তোৰ কাৰণে কি হয় দায়ী হয় মানে কি হ'ব আমাৰ ডি নম্বৰ হ'ব সঠিক উত্তৰ
আৰু এটা আছে কি পাৰ্শ্বীয় ভাজক কলা এইটো আমাৰ কি হয় উদ্ভিদটো কি হোৱাত মোটা হোৱাত কি কৰে সহায় কৰে এইটো প্ৰশ্ন হোমৱৰ্ক কৰিবা হোৱাট ইজ দ্য পাৰ্চেণ্ট অফ মিথেন ইন বায়োগেছ বায়োগেছত জৈৱ গেছত কিমান শতাংশ কি থাকে মিথেন থাকে এইটো HW So thanks for watching. Keep watching, keep learning. Bye.